নমস্কাৰ, আপোনাক আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব বিচাৰিছোঁ 2025 বৰ্ষৰ বাবে কন্যা ৰাশিৰ আৰ্থিক ৰাশিফল। কন্যা ৰাশিৰ আৰ্থিক ৰাশিফল অনুসৰি 2025 বৰ্ষৰ প্ৰথমাৰ্ধত আৰ্থিক লাভ আৰু ঋণ পৰিশোধ লগতে দ্বিতীয় খণ্ডত ধন সঞ্চয়ৰ ওপৰত অধিক গুৰুত্ব লাভ কৰিব। অতীতত কৰা বিনিয়োগে ভাল লাভ দিব আৰু ইয়াৰ জৰিয়তে আপুনি সকলো বস্তুগত আৰাম উপভোগ কৰিব পাৰিব। কাৰোবাক ঠগিবলৈ চেষ্টা কৰিলে বা আন কোনো দুৰ্ভাগ্যজনক পৰিস্থিতিৰ সুযোগ ল'লে এই ভাল বছৰটোৱে ভৱিষ্যতে বিপৰ্যয়জনক বছৰলৈ পৰিণত হ'ব পাৰে, কাৰণ সততাই হৈছে সৰ্বোত্তম নীতি। যদি আপুনি চাকৰি কৰে তেন্তে বছৰৰ প্ৰথমাৰ্ধত ইনচেণ্টিভ আৰু বিভিন্ন নিষ্ক্ৰিয় আয়ৰ উৎসৰ জৰিয়তে আৰ্থিক লাভ হ'ব। আপুনি আয়ৰ বিভিন্ন বিকল্প উৎসও এই বছৰটোত পাব পাৰে। বছৰ দ্বিতীয়াৰ্ধত আপোনাৰ চাকৰিত আৰ্থিক বৃদ্ধিৰ সম্ভাৱনা প্ৰবল। ব্যৱসায়ত আপোনাৰ সকলো প্ৰচেষ্টাই ফল দিবলৈ আৰম্ভ কৰিব আৰু চাকৰিত দৰমহা বৃদ্ধি পাব। ব্যৱসায়িক খণ্ডৰ সৈতে জড়িতসকলৰ বাবে বছৰৰ প্ৰথমাৰ্ধতে প্ৰচণ্ড লাভ আৰু ভাল ব্যৱসায়িক গতিবেগ আশা কৰিব পাৰি। ব্যৱসায় সম্পৰ্কীয় ভ্ৰমণে আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণত সহায় কৰিব পাৰে। দেৱগুৰু বৃহস্পতিয়ে এই বছৰ আপোনাক অধিক ধন আৰু বস্তুগত আৰাম উপাৰ্জন কৰাত সহায় কৰিব। আয়ৰ উৎসও বৃদ্ধি পাব, যাৰ ফলত আপোনাৰ বেংকৰ বেলেঞ্চো বৃদ্ধি পাব পাৰে। বছৰৰ প্ৰথমাৰ্ধত আপুনি আপোনাৰ EMI আৰু ঋণ পৰিশোধ কৰিব পাৰিব। যদি আপোনাৰ কোনোবা বন্ধুৰ অভাৱ হয় তেন্তে আপুনি তেওঁক আৰ্থিকভাৱেও সহায় কৰিব পাৰে, বিশেষকৈ বছৰৰ দ্বিতীয়াৰ্ধত। বছৰৰ দ্বিতীয়াৰ্ধত ঋণ লোৱাৰ বাবে আশাব্যঞ্জক যেন দেখা নাযায়। আপোনাৰ খৰচ মূলতঃ বস্তুগত আৰাম আৰু নিৰাপত্তা লাভ কৰিবলৈ বিলাসী সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত হ'ব পাৰে। এই বছৰ কোনো অপ্ৰয়োজনীয় খৰচৰ পৰিমাণ বৃদ্ধি নহয়। ব্যৱসায়িক অংশীদাৰীৰ ক্ষেত্ৰত এই বছৰ কন্যা ৰাশিৰ লোকৰ বাবে মিশ্ৰিত বছৰ হ'ব। আপোনাৰ আৰু আপোনাৰ ব্যৱসায়িক অংশীদাৰৰ মাজৰ পৰিৱেশ ইতিবাচক নহ'বও পাৰে। ব্যৱসায়িক অংশীদাৰসকলে আৱেগিকভাৱে বিচ্ছিন্নতা অনুভৱ কৰিব পাৰে। সমন্বয়ৰ অভাৱত গ্ৰাহক আৰু ব্যৱসায়িক লোকৰ ক্ষতি হ'ব পাৰে। আপোনাৰ ব্যৱসায়িক অংশীদাৰসকলৰ সৈতে আপোনাৰ মতামত ভাগ বতৰা কৰাটো গুৰুত্বপূৰ্ণ হ'ব আৰু তেওঁলোকক আপোনাৰ পৰিকল্পনাৰ বিষয়ে শান্তভাৱে বুজাই দিয়াটো উচিত হ'ব। কন্যা ৰাশিৰ বাৰ্ষিক আৰ্থিক ৰাশিফল অনুসৰি আগষ্ট আৰু অক্টোবৰ মাহ দুটা অনুকূল আৰু লাভজনক মাহ।